এয়া চাওক মই আজি বুট দাইল পনীৰেৰে বনাইছোঁ। বুট দাইলখিনিৰ লগত অকণমান মুগ দাইল আৰু 2টা আলু প্ৰেছাৰ কুকাৰত দি নিজৰ আন্দাজ অনুসাৰে বুটখিনি সিজি যোৱাকৈ চিটি লগাই লৈছোঁ। তাৰপাছত পনীৰখিনি পিচ পিচকৈ কাটিছোঁ আৰু 2টা বিলাহী মিক্সিত পেষ্ট বনাই লৈছোঁ। খালী তেলতে পনীৰখিনি অকণমান ফ্ৰাই কৰি আঁতৰাই থৈছোঁ, আপোনালোকে কেঁচাইও দিব পাৰে। তাৰপাছত কেৰাহীটোত আকৌ তেল দি পিঁয়াজ আৰু শুকান জ্বলাখিনিত ভালদৰে ফ্ৰাই কৰি লৈ তাত মই বিলাহীৰ পেষ্টটো দি দিছোঁ আৰু তাৰপাছত বিলাহীৰ পেষ্টটোৰ লগত হালধি আৰু অকণমান জালুকৰ গুড়ি দি পানীখিনি পূৰা শুহি যোৱাকৈ ফ্ৰাই কৰিছোঁ আৰু তাৰপাছত কেইটামান কাজু তাত দি দিছোঁ আৰু অলপ সময় ফ্ৰাই কৰি সিজাই থোৱা বুট দাইল আৰু আলুখিনি তাত দি দিছোঁ। যিহেতু মই কম পানীত সিজাইছোঁ, সেইকাৰণে মই কি কৰিছোঁ তাৰ লগত অলপ গৰম পানী দিছোঁ আৰু আন্দাজ অনুসাৰে নিমখ দি উতলিবলৈ দিছোঁ আৰু উতলাৰ লগে লগে তাত মই পনীৰখিনি দি দিছোঁ। মই এনেকৈ বুট দাইলেৰে পনীৰ বনাই খালোঁ, সঁচাকৈ বহুত ভাল লাগিছে। গতিকে আপোনালোকেও এবাৰ বনাব আৰু খাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰি থ'ব। আজিলৈ ইমান।